অফিস দেৰি হৈছে বহুত স্পীডত যাব লাগিব তো মোৰ পিছফালে কোন আহি আছে কোন হয় তই কোন হয় মই কোন হয় তোক কেলে লাগে তেনেহ'লে তই মোৰ পিছে পিছে কিয় আহি আছ মই তোক পিছে পিছে আহি থকা নাই মই ৰাস্তা দি গৈ আছো তই কিন্তু ভাল কথা বুজি পাইছ মোৰ কথাবোৰ তোৰ পিছে পিছে মই গৈ আছো মোৰ অফিস দেৰি হোৱাৰ কাৰণে মই ৰখা নাছিলো কিন্তু মই অফিসৰ পৰা বাহিৰে ডাইৰেক্ট তোৰ ওচৰত আহিছো তই মোক কিয় পিছে পিছে আহি আছিলি ক এতিয়া ঐ ছোৱালী তোৰ পিছে পিছে মই আহি থকা নাই মোৰ পিছে পিছে তই কিয় আহি আছ ক তোৰ গাত তেল হৈছে নেকি তোৰ তেল হৈছে যদি মই তেল অটাব জানো কি তেলৰ কথা কৈছ তই মোক এখন আমাৰ গাঁও হয় তই ইয়াত ক'ত সাহস পালি মোক ইমান দম দিবলৈ তই মোক দম দিব আহিছ তোৰ লিখীয়া মানুহ মই কেইটা খাই আহিছো তই গম পাইছ নাই ইয়াচোন মোৰ বিপদ আছে মই কিবা এটা কৰিব লাগিব ঐ এতিয়া আপুনি গম পাইছেনে কথা এটা কি হ'ল তোৰ মা পলাই গ'ল নেকি মা এতিয়া পলাই যোৱা বয়স আছে নেকি নহ'লে কি হ'ল ক আপুনি গম পাইছেনে নাই আমাৰ গাঁৱত ৰাক্ষস এটা ঘূৰি ফুৰিছে ক'ত দেখিছ আমাৰ গাঁৱতে ঘূৰি ফুৰিছে মোৰ লগত বহুত তৰ্কবাজি কৰিছে মোৰ কিন্তু বহুত ভয় লাগিছে দেই হয় নেকি মোৰ ভাগিন ল'ৰা এজন আছে সি কিন্তু চিপাহী হয় তাক মাতিলে কামটো হৈ যাব হয় নেকি তাক মাতি দিয়ক দেই জলদি নহ'লে গাঁওখনত এতিয়া বহুত ডাঙৰ প্ৰব্লেম ঠিক আছে মই কাইলৈ যাব লাগিব বহুত দিনৰ মূৰত মই কিন্তু ছুটি পাইছো দেই বহুত ভাল লাগিব গাঁৱত কিন্তু দেই বহুত ভাল লাগিছে গাঁৱত ভাগিন তই আহিলি নে মই আহিলো এই যা পাইছোহি ভাগিন আমাৰ গাঁৱত এটা ৰাক্ষস ওলাইছে তই যেনে তেনে কিবা এটা ক আৰু দেই তহঁতৰ গাঁৱলৈ ৰাক্ষস আহিছে নেকি ঠিক আছে মই গৈ আছো বৈ ৰাক্ষস যদি মাৰিবৰ কাৰণে আপুনি আহিছে নেকি ছাৰ মই আহিছো ছাৰ আমাৰ ঘৰত কিন্তু ই বহুত ভয়ানক অৱস্থা কৰি দিছে আপুনি কিবা এটা কৰক ছাৰ আমাৰ অৱস্থা বেয়া হৈ যাব নহ'লে মামীয়ে মোক কৈছে মই কিন্তু অফিচৰ পৰা আহি চিধাই ইয়ালৈকে আহিছো মামী কথা মতে মোক দেখুৱাই দিলে হ'ব তাৰপিছত চাবা তোমালোকে মই ৰাখি কৰো আমাৰ গাঁৱৰ সেই মূৰৰ জংঘলখনত ৰাইটো থাকে তাক মই বহুত কষ্টৰে মাৰিম তুমি চাই থাকিবা তুমি কোনো টেনচন ল'ব দৰকাৰ নাই দেখিছো মোক লাগিব মই তোক গাত লাগিবলৈকে বন্ধুত লগাইছো তই মৰিলে গোটেই গাঁওখন ভাল হ'ব